আমাৰ ৭৫ সংখ্যক যেটো গণৰাজ্য দিৱস এইটো উদযাপন কৰাৰ লগতে আজি আমি আমাৰ প্ৰথম বেচ সুপাৰ 50 যিসকল ছাত্ৰ ছাত্ৰীয়ে যোৱা যেটো ৰিজাল্ট APSCৰ দিছে তাত যিসকলে সফল হল ইয়াৰ লগতে Btr অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এই APSC ৰিজাল্টত যিসকলে সফল হৈছে তেখেতসকলক আজি আমি এই 26 জানুৱাৰী উদযাপন কৰাৰ লগতে গণৰাজ্য দিৱস উদযাপন কৰাৰ লগতে আজি ফেলিচিটেশন প্ৰগ্ৰাম লৈছিলো আৰু ইয়াত আমাৰ স্পিকাৰৰ লগতে EM সকল আমাৰ MLA সকল MP প্ৰিন্সিপাল সেক্ৰেটাৰী সকল সেক্ৰেটাৰী সবে থাকি আমি ফেলিচিটেশন দিলো প্ৰথম কথা হৈছে আমি খুব আনন্দিত হৈছো যে এইবাৰ Btr অঞ্চলৰ পৰাই 50 জন আমাৰ ছাত্ৰ ছাত্ৰীয়ে APSC ক্লিয়াৰ কৰিব পাৰিছে এটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ কাৰণ যোৱাবাৰ যেটো ৰিজাল্ট ওলাইছিলে APSCৰ সেই ৰিজাল্টত আমাৰ অঞ্চলৰ পৰা 25 জনে ক্ৰেক কৰিছিলে আৰু এইবাৰ 50 জনে কৰিলে গটিকে Btr অঞ্চল সকলোৱে জানে যে এটা অস্থিৰতা বিৰাজ কৰিছিলে দশকৰ পৰা দশক ধৰি এই অঞ্চলৰ পৰা আজিৰ পৰা 5 বছৰ 7 বছৰ আগত APSCত কেতিয়াবা এজন কেতিয়াবা দুজন কেতিয়াবা নীল তেনেকুৱা ৰিজাল্ট বিলাক হৈ আছিল আৰু যি সকল ছাত্ৰ ছাত্ৰীয়ে পাস কৰিছে তেখেত সকলে বাহিৰত থাকি পঢ়িছিলে কিন্তু এতিয়া দেখিছো যে আমাৰ Btrৰ ভিতৰত Btrৰে থাকি লৰা ছোৱালী বিলাকে বহুতে ছাত্ৰ ছাত্ৰী আজি APSC ক্লিয়াৰ কৰিছে গটিকে এই এটা যেটো নতুন এটা আৰম্ভ হৈছে যেটো নতুন এটা সাকসেস এটা আৰম্ভ হৈছে এটো Btr অঞ্চলে শান্তি হোৱাৰ কাৰণে আজি এটো হ'বলৈ পালে অশান্তি যেতিয়া আছিল অস্থিৰতা যেতিয়া আছিল আমাৰ শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে আমি পিছপৰি আছিলো আৰু শান্তি আহাৰ লগে লগে এতিয়া ভাল পৰিবেশ আহিছে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িবলৈ লৈছে খেলুৱৈ সকলে খেলিবলৈ লৈছে সকলো নিজৰ নিজৰ কামটো কৰিবলৈ লৈছে Btr চৰকাৰখনৰ আমাৰ কমিটমেন্ট যে আমাৰ এই অঞ্চলটো শান্তি অঞ্চল হিচাপে চিৰস্থায়ী আমি শান্তি অটুট ৰাখাৰ লগতে এই অঞ্চলৰ সকলোকে নিৰাপত্তা প্ৰদান কৰা আৰু আহি থকা প্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ় দিয়াটোৱে আমাৰ কমিটমেন্ট এই হিচাপে আমি ৰাইট ফ্ৰম দি এলিমেন্টাৰী লেভেল ছাত্ৰ ছাত্ৰীক আপুনি বিভিন্ন গাইডেন্স কাউন্সেলিং বিভিন্ন প্ৰগ্ৰাম বিলাক লৈছো আমাৰ টিচাৰ সকলক ট্ৰেনিং দিয়াৰ ব্যৱস্থা কৰিছো সকলো শ্ৰেণীৰ শিক্ষাৰ লগত জড়িত ব্যক্তি সকলক কিবা নহয় কিবা এক্টিভিটিৰ দ্বাৰা গুণগত শিক্ষা কেনেকৈ এনশিওৰ কৰিব পাৰে এই কামবিলাক আমি কৰিছো যি সকলে আমাৰ যোৱাবাৰ গুণ উৎসৱত C আৰু D পালে তেখেত সকলক আমি বেকআপ দিছো CRC সকলক আমি সাপোৰ্ট কৰিছো গটিকে আজি সায়েন্সৰ কাৰণে আগষ্টীয় ফাউণ্ডেশ্যনৰ লগত আমি সায়েন্স প্ৰগ্ৰাম বিলাক আৰম্ভ কৰিছো আৰু আমি অনাগত দিনত আমাৰ বডোফা সুপাৰ 50 যেটো মিশন আছে তাত ইতিমধ্যে আমি ইঞ্জিনিয়াৰিং মেডিকেল UPSC APSC কাৰণে আৰম্ভ কৰিছো নেক্সট আমি আৰু চেষ্টা কৰিম যে আমাৰ NDA CDSৰ কাৰণেও আমি কৰিম আৰু যি সকলে এলাইড বিভিন্ন পৰীক্ষা বিলাকত যায় ৰেলৱে বেংক ষ্টাফ সিলেকশন হি সকলৰ কাৰণেও বেকআপ দিয়াৰ কাৰণে সাপোৰ্ট দিয়াৰ কাৰণে আমি কিছুমান আঁচনি হাতত লৈছো গটিকে যোৱা 40টা বছৰত যিখিনি আমাৰ ক্ষতি হল বা ৰৈ গল ইখিনি পুৰা কৰিবলৈ Btr চৰকাৰে এতিয়া ফুল সুইঙত আমি কাম কৰিবলৈ ৰেডি হৈছো আৰু এইবাৰ যি সকলে ক্লিয়াৰ কৰিলে তেখেত সকলক কংগ্ৰেচুলেশ্যন জনাইছো আৰু তেখেত সকলৰ অভিভাৱক সকলক মই ধন্যবাদ জনাইছো সেৱা আগবঢ়াইছো তেখেত সকলে বহুত কষ্ট কৰি নিজৰ সন্তানক এজন যোগ্য কৰি তুলিছে তেখেত সকলক মই ধন্যবাদ জনাইছো আৰু তেখেত সকলৰ অনাগত যি জাৰ্নি হ'ব এই জাৰ্নিটো সফল হ'ব শান্তি হ'ব সুগম হ'ব ইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো मोनसे गोजोनथाव खौरां थुनलाइ मोजां मोनग्रा रायजो राजाफोरनि थाखाय मोनसे गोजोनथाव खौरां थांनाय बोसोरफोराव खुंफुंबोनाय बायदिनो Btr सरकारनि दैदेननायाव बे 2024 मायथाइयावबो गोजोन आरो खौसेथिखौ सिगाङाव दोननानै थामथि कक्राझार थुनलाइयारि फोरबो एबा कक्राझार लेटारारि फोरबो खुंफुंनो साखाफारा जादों 2024 मायथाइनि जानुवारि दाननि 27, 28 आरो 29 जानुवारिसिम सानथामनि मेहेरगोनां हाबाफारिजों गोजोननि नोगोर कक्राझारनि बड'फा कालचारेल कमप्लेक्सआव थामथि कक्राझार थुनलाइयारि फोरबोखौ खुंफुंनो साखाफारा जादों बे फोरबोनि गाहाय थांखियानो जादों बर' राव थुनलाइखौ बुहुमाव सिनायथि होनायजों लोगोसे बे फोरबोआव गुबुन गुबुन हादरनि गुबुन गुबुन हारिनि थुनलाइ लिरगिरिफोरनि रोंगौथिखौ फोरमायलायनाय बेनिखायनो गासै रायजो राजाफोरखौ लोगोसे गोसो गुदुं थुनलाइ लिरगिरिफोरखौ बाहागो लाफैनो थाखाय बानजाय आफादा खावलायहरदों सोरजिलु गोसोखौ रंजाहोनो हारिनि राव थुनलाइ जौगाहोनो सोरजिलु गोसोखौ रंजाहोनो गायसननो हारि